নমস্কাৰ প্ৰিয় দৰ্শক, নমস্কাৰ প্ৰিয় আপোন মানুহ। আজি গৈ আছোঁ একদম ডিমৰ পৰা প্ৰায় 30 কিলোমিটাৰমান ভিতৰত গৰখীয়া থান বুলি কয়, সেই থানখনলৈ গৈ আছোঁ। আৰু গোবিন্দা নগৰ গৈ আছে, এই বাইক চলাই আছে আৰু সৰু হেলমেট লৈ লৈছোঁ আৰু মজা লাগিছে। ধুন্দা নিশা একদম জংঘলৰ মাজে মাজে আমাৰ মজা লাগিছে। আৰু এই আকাশত জোন বা আমাৰ লগত দৌৰি দৌৰি গৈছে গৰখীয়া মন্দিৰ চাওক না। আমি হিচাপ উলিয়ালোঁ, পূৰা বঙাইগাঁৱৰ পৰা 45 কিলোমিটাৰ আছে, মানে ৰাঙলীৰ পৰা বঙাইগাঁৱলৈ 15 কিলোমিটাৰ, পথালিবামৰ পৰা নিতাই পুখুৰীলৈ আছে আপোনাৰ 15 কিলোমিটাৰ, নিতাই পুখুৰীয়ে মানে বহুত 45 কিলোমিটাৰ আছে। ইমান হিচাপটো দিব নোৱাৰিছোঁ। আৰু চাওক কেনেকৈ সাহস লাগিব এনেকুৱা জংঘলত যাবলৈ, তোমাক আৰু জংঘল একদম নাইচ কম্বিনেশ্যন। আৰু আগফালে আমাৰ দুজন পাৰ্টনাৰ গৈ আছে, মানে ইয়াত বাইক কেনেকুৱা বাইক হৈ গৈছে আপোনাক ক'ব নোৱাৰিম। আৰু ইয়াত আহি পাই গ'লোঁ, ইয়াত চাওক গৰখীয়া মন্দিৰলৈ আৰু 4 কিলোমিটাৰ বাকী আছে। আৰু আমি এতিয়া বাইকখন থ'ম গোবিন্দাহঁতৰ পেহীহঁতৰ ঘৰত, তাৰপিছত আমি খোজকাঢ়ি যাম গৰখীয়া মন্দিৰলৈ। আৰু এইফালে চাওক কিমান ধুনীয়া ধুনীয়া চাংঘৰ, মানে একদম মজা লাগিছে ৰাতি চাংঘৰ। আৰু এতিয়া আৰু পূৰা 9:30 পাই গ'লোঁ গৰখীয়া, মানে ধাইবাৰী পালোঁ, ধাইবাৰী মানে গোবিন্দাহঁতৰ পেহীহঁতৰ ঘৰ। আৰু মানুহবোৰ শুলেই চাগে। ইয়াত বাইকখন থৈ আমি এতিয়া খোজকাঢ়ি যাম তালৈ গৰখীয়া মন্দিৰ। 2 কিলোমিটাৰমান আছে আৰু ইয়াৰ পৰা। প্ৰিয় দৰ্শক, এটা বস্তু মন কৰক না, এতিয়াও গৰখীয়া মন্দিৰ পাবলৈ 1 কিলোমিটাৰমান বাকী আছে, কিন্তু গাড়ী চাওক কেনেকুৱা 1 কিলোমিটাৰ দূৰৰ পৰাই জাম লাগি গৈছে। ভাবক মানুহ কিমান হ'ব তাত, কল্পনা কৰক না। এইবোৰ গাড়ী মানে মহানগৰ লেভেলৰ ট্ৰেফিক জাম হৈ গৈছে। আৰু যদি আপুনি আহে এইবোৰ গাড়ী চাড়ী নানিব, খোজকাঢ়ি আহিব, একদম বহুত ভাল, টেনশ্যন নাই। দেখিছেনে আমি গৈ আছোঁ, গাড়ীবোৰ ৰখি আছে। এইয়া পাৱাৰ আৰু 2খন ভৰি পাৱাৰ। আমাৰ বাইকখন থৈ আহিলোঁ কাৰণে বহুত ভাল হ'ল ন। এতিয়া মানে অৱস্থা দেখি এনেকুৱা লাগিছে, ভালেই কৰিলোঁ ন এইফালৰ পৰা আহি। হ'লেও 2 কিলোমিটাৰ খোজকাঢ়িবলগীয়া হৈছে আৰু আৰু এনেকৈ প্ৰায় আধা ঘণ্টামান খোজকাঢ়িলোঁ। আৰু খোজকঢ়াৰ পাছত মানে একদম ভৰি চৰি বিষাই গৈছে, উপায় নাই। এনেকৈ বহুত কষ্ট কৰি মানে আহি পাই গ'লোঁ আমি শ্ৰী কৃষ্ণ গৰখীয়া মন্দিৰ পাই গ'লোঁ দিয়ক। যেন তেন এতিয়া মনটো ভাল লাগিছে। আৰু চাওক না, খোজ দিবলৈ জেগা নাই, মানুহ চাওক। শ্ৰী কৃষ্ণ গৰখীয়া মন্দিৰ, ইয়াৰ পৰাই আপুনি সোমাই যাব লাগিব ভিতৰলৈ। আৰু চাওক না, মানুহ চাওক, মানে এক প্ৰকাৰ ক'বলৈ গ'লে লোকাৰণ্য হৈ পৰিছে, জনসমুদ্ৰত পৰিণত হৈছে বুলি যে কয়, এই সাংবাদিকবোৰে তেনেকুৱা হৈ গৈছে। মানে কেনেকুৱা লেভেলৰ মানুহ চাওক, আগফালে এই অকল মানুহ, কোনো ৰৈ থকা নাই, মানুহ গৈ আছে আহি আছে, চাওক না। মানে কেমেৰাত দেখুৱাব নোৱাৰিম তেনেকৈ, আপুনি ড্ৰোন এখন হোৱালেতো মজাকৈ দেখুৱাব পাৰিলোহেঁতেন। কেনেকুৱা মানুহ, মানে যেনিয়ে চাই তেনিয়ে মানুহ, অকল মাথা কলা মাথা, চব মাথা ওপৰত দেখিছেনে, একদম সমানকৈ হৈ গৈছে মাথাবোৰ। আৰু এইফালে মণি মুকুতা মেলাত যিবোৰ পায় সেইবোৰে আৰু বিক্ৰী কৰি আছে মানে। আৰু এই দূৰণিত চাওক, দূৰণিত গোটেই সেইখিনি গাড়ী হয়, গাড়ী বাইক তাত চব ফচি আছে, মানে সেই লাইটবোৰ এনেকৈ দূৰৰ পৰা দেখি পাইছোঁ আমি। আৰু মানে এই পুখুৰীটোৰ চাৰিওফালে মেলাখন বহে, আৰু মন্দিৰটোক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। আৰু পুখুৰীৰ পাৰত চাওক এইবোৰ কেনেকৈ মানুহ বহি প্ৰেম কৰি আছে, মানে কি ক'ম আৰু। কলিযুগ খোজ কঢ়াৰ পাছত আহি পাই গ'লোঁ এই মন্দিৰটোৰ ওচৰত। তাৰপাছত একদম মানে মজা পৰিৱেশ এটা হৈ আছে। এইফালে পুখুৰীৰ পৰা হাৱা মাৰি আছে মজা। আৰু এবাৰ চাব পাৰে কি ধুনীয়া এটা পৰিৱেশ। তাৰপাছত 3 কিলোমিটাৰমান খোজ কাঢ়িছোঁ, একেবাৰে শিলৰ ৰাস্তা এনেকৈ। এই পুখুৰীটো চাওক, একপাক ঘূৰি দিছোঁ এনেকৈ। আৰু এয়াই গৰখীয়া মন্দিৰ, মজা লাগিলে, গৰম উঠি গ'ল, জেকেট খুলি দিছোঁ। আৰু ইয়াত চাওক মোৰ সন্মুখত গৰখীয়া মন্দিৰ, মানে এই মন্দিৰটোত আপুনি যি ভাবি সেৱা কৰে ইয়াক মানুহৰ ফল পায় বুলি মানে বিশ্বাস আছে। সেইকাৰণে বহুত লাখ মানুহ ইয়ালৈ আহে আৰু উজাগৰে থাকে গোটেই ৰাতি ইয়াত। তাৰপাছত ৰাতিপুৱা সেৱা কৰে। আৰু ইয়াৰ পুখুৰীটোৰ চাৰিওফালে ইয়াৰ মেলা চাওক, কেনেকুৱা ইয়াৰ লাইটবোৰ কেনেকুৱা প্ৰতিফলিত হৈছে পানীত, চাওক না। আৰু পুখুৰী নাযাওঁ, অলপ বতাহ ঠাণ্ডা বতাহ মাৰি আছে ন, ভাল লাগিছে অলপ গৰমটো। আৰু 100 মিটাৰ খোজ কাঢ়িবলৈ প্ৰায় 20 মিনিটমান সময় লাগি গৈছে। মোৰ কঁকালে বিষাইছে আৰু মানে কি ক'ম, এতিয়া এবাৰ সোমাই চালোঁ, আকৌ এটা ওলাই গৈছোঁ। ভগৱানক নেদেখিলোঁ, কিন্তু বহুত ধুনীয়া ছোৱালী দেখিলোঁ। মানুহ চাওক না, মানুহ মোবাইলত আৰু লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকৈ মন্দিৰ চাবলৈ মানুহ ইমান অহা। আৰু এইটো হোলীৰ দিনাখন হয় ইয়াত, আৰু কাইলৈও হ'ব। আৰু গণেশ দাই খাওঁ কৰি আছে, আৰু খোজকাঢ়িছোঁ না, বহুত খোজকাঢ়িছোঁ। আৰু মানে বেলেগ লেভেলৰ, মানে আপুনি কি ক'ম। আৰু মানে এই মুখ্য গেটখনলৈ চাওক না আপুনি, মানুহ মানে এতিয়া 11টামান বাজি গ'ল, কিন্তু মানুহ আহিয়ে আছে, গৈ আছে, মানুহৰ সুত কমা নাই। মানে ভাবক কেনেকুৱা মানুহ হৈছে ইয়াত। আৰু এইফালৰ পৰা এনেকৈ যদি আপুনি চাই, ইমান দীঘল চাওক, তালৈকে এই লাইট থকালৈকে তাৰ গোটেই ৰাউণ্ডটোত মানুহ, এনেকুৱা লাখ মানুহ। অকণমান ৰেষ্ট ল'বৰ কাৰণে পথাৰ আহি গ'লোঁ, পথাৰ ইয়াত শুম এতিয়া।
আৰু এনেকৈ একে জেগাত ঘূৰি ঘূৰি অলপ বহি বহি প্ৰায় সময় হৈ গ'ল এতিয়া 2টামান বাজি গ'ল 2 বাজি গ'ল আৰু মানুহৰ সুত কমা নাই মানুহ আহিয়ে আছে আৰু এটা বস্তু চাওক না জোতা চেণ্ডেল থ'বলৈ আপুনি 10 টকা দিব লাগিব মানে গেৰেজ বোলে জোতা চেণ্ডেলৰ গেৰেজ 10 টকা আৰু এইটো পুখুৰীতে সকলোৱে হাত ভৰি ধুই এই মন্দিৰটোত সেৱা কৰে মানে এয়াই আৰু দেখুৱাবলৈ চেষ্টা কৰিলোঁ দিয়ক আপোনালোকক যি পাৰোঁ আৰু মানে তাক ইয়াত মানুহবোৰে মই দেখিলোঁ এটা বস্তু উজাগৰে থাকে গোটেই ৰাতি তাৰপাছত তাত সেৱা কৰে মানে এনেকৈ টেণ্ট লগাই কিছুমানে তিৰপাল তৰি লয় বহুত ভাগৰ লাগিছে দিয়ক এতিয়া আৰু সময় হৈ গ'ল প্ৰায় 3 বাজি গ'ল এতিয়া আমি যাব লাগিব য'ত বাইকখন থৈছিলোঁ তাত আৰু মানুহ চাওক পিছফালে আৰু কি ক'ম যি মানে চেষ্টা কৰিলোঁ আৰু দিয়ক কিবা এটা দেখুৱাবলৈ আপোনালোকক কেনেকুৱা পালে কমেণ্ট কৰি ক'ব আৰু এইফালে চাওক না এইখন কি 207 এইখন কলা গাড়ীখন চাওক তাত পুলিচ আহিছে কিবা কামাণ্ডো আহিছে বৰ বেলেগ ধৰণৰ গাড়ী এখন চাওক না আৰু এতিয়া আমি যাব লাগিব 3 কিলোমিটাৰ দূৰত তাত য'ত বাইকখন থৈছিলোঁ তাত আৰু এনেকৈ 2 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ 2 কিলোমিটাৰ আকৌ উভতি গৈছোঁ মানে টোটেল 4 কিলোমিটাৰ হয়তো বেছি হ'ব পাৰে কিন্তু মই 2 কিলোমিটাৰ ধৰিছোঁ হিচাপটো আৰু এনেকৈ দৌৰি দৌৰি পাই গ'লোঁ দিয়ক এতিয়া শুব লাগে বাই বাই সকলোকে কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব